কৰি মানুহৰ নিৰাপত্তাৰ লগত আপুনি খেলিব নোৱাৰেতো যেতিয়া ছোৱালীজনী কথা পতা হৈছে তাই কৈছে মই আলফাত যাম এতিয়া যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছোঁ মোক পৰীক্ষাটো দিবৰ সুযোগ দিব লাগে মই কৈছোঁ ঠিক আছে পৰীক্ষা দিয়ক কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে আপুনি যদি মই এৰি দিওঁ কালি যদি সেই ছোৱালীজনী আহি গণেশগুৰিত বোমা ফুটাই দিয়ে তেতিয়া কি হ'ব পৰীক্ষা দিব পৰা যাব পৰীক্ষা দিয়ক চাকৰি ইণ্টাৰভিউ দিয়ক ভাল ৰাস্তাত আহক এইটোতো আমি বিচাৰোঁ আৰু আলফা যোৱাৰ পিছত 42জন ল'ৰা ছোৱালী মৰি গৈছে কেম্পত তাইক যদি কোনোবা কাৰণত তাইও যদি মৰি যায় এতিয়াতো 42জন ল'ৰা ছোৱালী মৰি গৈছে গতিকে তাই যদি কেম্পত গৈ পেলাই তাইক যদি কোনোবাই মাৰি পেলায় বোলে মই মৃত্যুদণ্ড দিলোঁ পৰহি যদি এটা পেপাৰত আহি যায় নিউজ যে অমুকত আমি মৃত্যুদণ্ড দিলোঁ তেতিয়া কি হ'ব গতিকে ছোৱালীজনীৰ কাৰণে চিন্তা কৰক আপোনালোকে বৰ্তমান কাউন্সেলিং চলি আছে কাউন্সেলিং বিভিন্ন পৰ্যায়ত চলি আছে মই যোৱাকালিও তেওঁৰ ছোৱালীগৰাকীৰ লগত আমাৰ মানুহে কথা পাতিছে যোগাযোগ চলি আছে কিন্তু কবিতা লিখাৰ লগত ইয়াত কোনো সম্পৰ্ক নাই এইটো কথাটো ভুল কৰি একাংশই ছ'চিয়েল মিডিয়াত উলিয়াই দিছে এইটো ভুল কথা আৰু তাতে গৈ যদি মই কালি এৰি দিলোঁ ৰাতিপুৱাই যদি নোহোৱা হৈ যায় তাৰপিছত যদি তাৰ পৰা এটা বিবৃতি আহে যে তাইক মৃত্যুদণ্ড দিয়া হ'ল এই মানুহখিনিয়ে দায়িত্ব ল'ব নেকি সেইবাবে ভুল কথা প্ৰচাৰ কৰি থাকিব নালাগে গোটেইবোৰ আলোচনাত আহক না তেতিয়া যোৱা অহা কবিতাই গোটেই কথাবিলাকে নোহোৱা হৈ যায় এৰেষ্ট নকৰিলে দেশত আইন কানুন কি থাকিব ইমান কবিতাত জাপাক চাকত পৰি মানুহৰ নিৰাপত্তাৰ লগত আপুনি খেলিব নোৱাৰেতো যেতিয়া ছোৱালীজনী কথা পতা হৈছে তাই কৈছে মই আলফাত যাম এতিয়া যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছোঁ মোক পৰীক্ষাটো দিবৰ সুযোগ দিব লাগে মই কৈছোঁ ঠিক আছে পৰীক্ষা দিয়ক কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে আপুনি যদি মই এৰি দিওঁ কালি যদি সেই ছোৱালীজনী আহি গণেশগুৰিত বোমা ফুটাই দিয়ে তেতিয়া কি হ'ব পৰীক্ষা দিব পৰা যাব পৰীক্ষা দিয়ক চাকৰি ইণ্টাৰভিউ দিয়ক ভাল ৰাস্তাত আহক এইটোতো আমি বিচাৰোঁ আৰু আলফা যোৱাৰ পিছত 42জন ল'ৰা ছোৱালী মৰি গৈছে কেম্পত তাইক যদি কোনোবা কাৰণত তাইও যদি মৰি যায় এতিয়াতো 42জন ল'ৰা ছোৱালী মৰি গৈছে গতিকে তাই যদি কেম্পত গৈ পেলাই তাইক যদি কোনোবাই মাৰি পেলায় বোলে মই মৃত্যুদণ্ড দিলোঁ পৰহি যদি এটা পেপাৰত আহি যায় নিউজ যে অমুকত আমি মৃত্যুদণ্ড দিলোঁ তেতিয়া কি হ'ব গতিকে ছোৱালীজনীৰ কাৰণে চিন্তা কৰক আপোনালোকে বৰ্তমান কাউন্সেলিং চলি আছে কাউন্সেলিং বিভিন্ন পৰ্যায়ত চলি আছে মই যোৱাকালিও তেওঁৰ ছোৱালীগৰাকীৰ লগত আমাৰ মানুহে কথা পাতিছে যোগাযোগ চলি আছে কিন্তু কবিতা লিখাৰ লগত ইয়াত কোনো সম্পৰ্ক নাই এইটো কথাটো ভুল কৰি একাংশই ছ'চিয়েল মিডিয়াত উলিয়াই দিছে এইটো ভুল কথা আৰু তাতে গৈ যদি মই কালি এৰি দিলোঁ ৰাতিপুৱাই যদি নোহোৱা হৈ যায় তাৰপিছত যদি তাৰ পৰা এটা বিবৃতি আহে যে তাইক মৃত্যুদণ্ড দিয়া হ'ল এই মানুহখিনিয়ে দায়িত্ব ল'ব নেকি সেইবাবে ভুল কথা প্ৰচাৰ কৰি থাকিব নালাগে গোটেইবোৰ আলোচনাত আহক না তেতিয়া যোৱা অহা কবিতাই গোটেই কথাবিলাকে নোহোৱা হৈ যায়